হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক ভালেই আছে। যিহেতুকে বিহু আহি আছে, বিহু বুলি ক'লে পিঠা নহ'লে দেখোন ভালেই নালাগে, নহয় জানো? সেইবাবে মই এবাৰ এটা পিঠাৰ ৰেচিপি লৈ আহিছোঁ। ঘিলা পিঠাৰ ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগে, লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আজি মই আপোনালোকক দেখাম ঘিলা পিঠা কেনেকৈ প্ৰস্তুত কৰে। ঘিলা পিঠা বা তেল পিঠা আপোনালোকে যি কয় ক'ব পাৰে। ঘিলা পিঠা প্ৰস্তুত কৰিবৰ কাৰণে মই ফাৰ্ষ্ট পিঠাগুড়ি অলপ খুন্দি লৈছোঁ। এইটো ভাত খোৱা চাউলৰ পিঠাগুড়ি হ'লেও হ'ব। মই 2 কাপ লৈছোঁ পিঠাগুড়ি। এইফালে মই গুড় 1.5 কাপ লৈছোঁ আৰু গুড়খিনি সৰু সৰুকৈ কাটি লৈছোঁ। এইফালে মই আটা লৈছোঁ, 1 কাপতকৈ অলপ কম লৈছোঁ আটা। আৰু নিমখ আধা চামুচ লৈছোঁ। এইফালে বেকিং পাউডাৰো অলপ লৈছোঁ, আধা চামুচ মানেই হ'ব। এতিয়া মই নিমখ আৰু বেকিং পাউডাৰখিনি ইয়াত মিক্স কৰি দিছোঁ। এইফালে মই আটাখিনিও ইয়াৰ লগত মিক্স কৰি ল'ম ভালকৈ। এনেকৈ ভালকৈ মিক্স কৰি ল'ব গোটেইখিনি। এতিয়া মই গুড়খিনি পানীৰ লগত ভালকৈ মিক্স কৰি পেলাইনি গৰম কৰি ল'ম। গুড়খিনি পানী 1 কাপ দিম। পানী মিক্স কৰি অকণমান মিক্সাৰটো বনাই ল'ব গুড়ৰ। পানী মই 1 কাপ দিছোঁ। 1.5 কাপ গুড়ত 1 কাপ পানী দিছোঁ আৰু অলপ টাইম এনেকৈ গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি গুড়ৰ চিৰাপটো বনাই ল'ব। তাৰপিছত গুড়খিনি প্ৰায় হৈ গৈছে। এতিয়া মই পিঠাগুড়িখিনিৰ লগত অলপ অলপকৈ মিক্স কৰিম। গোটেইখিনি ডাইৰেক্ট দি নিদিওঁ, অলপ অলপকৈ দিম। এয়া চাওক, অলপ দিছোঁ, দি পেলাই অলপ মিক্স কৰি চাওঁ। এইখিনিততো নহ'বই, আৰু অলপ দিবই লাগিব ন। গোটেইখিনি একেলগেও দি নিদিওঁ, চাই লওঁ কিমানখিনি লাগে। এনেকৈ মিক্স কৰি ল'ব গোটেই পিঠাগুড়িখিনিৰ লগত গুড়খিনি। এয়া চাওক, এইখিনি গুড়খিনি মিক্স কৰা প্ৰায় হৈ গ'ল, কিন্তু আমি ইয়াতকৈ অলপ পাতল কৰিব লাগিব মিক্সাৰটো। সেইকাৰণে মই এতিয়া ঠাণ্ডা পানী এড কৰিম আৰু ভালকৈ মিক্স কৰি ল'ম। এনেকৈ মিক্স কৰি ল'ম গোটেইখিনি। এতিয়া চাওক, ভালকৈ মিক্সাৰটো বিট কৰি ল'ব। 2 মিনিটমান এনেকৈ বিট কৰি থাকিব একেটা ডাইৰেকশ্যনতে। এয়া চাওক, মই মিক্সাৰটো বনাই ল'লোঁ, ভালকৈ বিট কৰিলোঁ। আৰু এনেকুৱা হেতা চাগে চবৰে ঘৰত আছে। এতিয়া মই কেৰাহীখন গৰম হ'বলৈ দি থৈছোঁ আৰু তেলো দি থলোঁ এইখিনি বিট কৰি থাকোঁতে। এতিয়া মই এনেকুৱা হেতা এখনেৰে এনেকৈ লৈ ল'ম। এই প্ৰায় গৰম হৈ গ'ল আৰু গেছৰ ফ্লেমটো মিডিয়াম আৰু ল'ত ৰাখিব। এতিয়া মই পিঠা এটা দি দিম, এনেকৈ দি দিব। এয়া চাওক, পিঠাটোৰ ওপৰত এনেকৈ তেল অলপ অলপ দি দিব, তেতিয়া ফুলি উঠে। আৰু ডাইৰেক্ট পিঠাটো দিয়ে লৰাই নিদিব। যদি লুটিয়াই দিয়ে তেতিয়া পিঠাটো ভাগি যোৱাৰ সম্ভাৱনা থাকে, ফুলি নুঠিব পাৰে। চাওক, পিঠাটো কিমান ধুনীয়া কালাৰ আহি গৈছে। আৰু মই এনেকৈ বাকীকেইটা পিঠাও বনাই ল'ম। গোটেইকেইটা পিঠা মই এনেকৈ বনাই ল'লোঁ। চাওক, বহুত ধুনীয়া হৈছে, খাবলৈও বহুত ভাল হৈছে। আৰু বিহুত যিহেতু পিঠা নবনালে মনটো ভালেই নালাগে, তো আপোনালোকে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাবচোন আৰু ঘিলা পিঠা ঘৰত বনাই চাব। আৰু যদি মোৰ ভিডিঅ'টি ভাল লাগে, লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।